নমস্কাৰ, মই আজি নাৰিকলৰ চিৰা বনাবৰ কাৰণে লৈ আহিছোঁ। নাৰিকলখিনি মই পিহনাত মিহি মিহিকৈ পিহি লৈছোঁ, আৰু যদি কাৰোবাৰ পিহনাও নাই তেতিয়াহ'লে সৰু সৰুকৈ কুটি ল'ব। এই দেখিবৰ কাৰণেও ধুনীয়া হয়। পিহনাখনত পিহি ল'লে দেখিছেনে? এতিয়া মই এইখিনি এফাল নাৰিকল ল'লোঁ, আৰু ইয়াৰ কাৰণে লাগিব মোৰ 1 কাপ চেনি, আৰু মই 1 কাপ চেনি ল'লোঁ। এতিয়া নাৰিকলখিনি মই পেনখনত দি দিম। এয়া মই এতিয়া পেনখনত নাৰিকলখিনি আৰু চেনি 1 কাপ দি ল'লোঁ। এতিয়া মই গেছৰ ওপৰত বহাই দিম। এয়া মই এতিয়া গেছটোৰ ওপৰত তুলি দিলোঁ। ইয়াতে কিন্তু পানী দিব নালাগে, অকল চেনি আৰু নাৰিকলখিনি। এতিয়া মই লাহে লাহে লৰাই থাকিম। এনেদৰে গেছৰ ওপৰত তুলি আছোঁ, ভাজি আছোঁ, লৰাই আছোঁ, আৰু কিছু সময় থ'ব লাগিব। 5 মিনিটমান লাগিব। 5 মিনিটমান হ'লে সেইখিনি হৈ যাব। এনেদৰে মই লৰাই আছোঁ। মই এতিয়া নমাই থৈছোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হ'বলৈ দিওঁ মই অকণমান। এয়া মই নমালোঁ, নমাই থৈ এইখিনি শুকাই গৈছে। এয়া দেখিছেনে? এয়া ধুনীয়াকৈ গাত চেনিখিনি লাগি লাগি গৈছে। এনেকৈ নাৰিকলৰ চিৰা আপোনালোকে বনাব। যিসকলে বনোৱা নাই তেওঁলোকেও বাৰু বনাই পেলাই চাবচোন, আৰু কেনেকুৱা পায় লগতে এইটো জনাবলৈ নাপাহৰিব। তাৰ লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু আগলৈ মোক ভিডিঅ'বোৰ বনাবলৈ উৎসাহ যোগাব। ধন্যবাদ।